শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি উজলিছে দুই যমজ ভগ্নী প্ৰথম বিভাগত উত্তীৰ্ণ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টুডে নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। দুটা ভিন্ন শৰীৰ কিন্তু মোৰ একেটাই, অৱশ্যে দৰে চিন্তা শক্তি পৃথক। এয়া হৈছে বীণা আৰু বাণী। হায়দৰাবাদৰ এই দুই মূৰ সংযুক্ত যমজ ভগ্নীক লৈ আজি গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী, কিয়নো শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি তেলেংগানা ইণ্টাৰমিডিয়েট পৰীক্ষাত দুই যমজ ভগ্নী উত্তীৰ্ণ হয় প্ৰথম বিভাগত। পৰীক্ষাত CEC গ্ৰুপৰ সৈতে বীণাই মুঠ 1000 নম্বৰৰ ভিতৰত 712 নম্বৰ লাভ কৰাৰ বিপৰীতে বাণীয়ে লাভ কৰে 707 নম্বৰ। জনজাতি কল্যাণ, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী সত্যৱতী ৰাথোৰে যমজ ভগ্নীহালৰ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। লগতে বীণা আৰু বাণীৰ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা চৰকাৰে প্ৰদান কৰিব বুলি আশ্বাস দিয়ে। আনহাতে ভৱিষ্যতে উচ্চ শিক্ষা গ্ৰহণ কৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ সপোন দেখে বীণা আৰু বাণীয়ে। সেইবাবে শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি হ'লেও তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। দুই ভগ্নীয়ে 2020 চনত 10ম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈও প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। উল্লেখ্য যে 2003 চনত তেলেংগানাৰ মহাবুবনগৰ জিলাত এহাল দম্পতীৰ সুযুক্ত যমজ সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল বীণা আৰু বাণীয়ে। চিকিৎসাৰ সামৰ্থ্য নথকাৰ বাবে তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকক নিবলৈ অস্বীকাৰ কৰে, যাৰ বাবে সুদীৰ্ঘ 12 বছৰ বয়সলৈকে নীলোফাৰ হস্পিটালত চিকিৎসক আৰু নাৰ্ছৰ তত্বাৱধানত ডাঙৰ দীঘল বীণা আৰু বাণী। তাৰ পিছতে ডকে ষ্টেট হোমলৈ স্থানান্তৰ কৰা হয়। চিকিৎসকে যমজ সন্তান দুটিক পৃথক কৰাৰ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাই। ভাৰত, আমেৰিকা, ছিংগাপুৰৰ কেইবাগৰাকীও চিকিৎসক আৰু অস্ত্ৰোপচাৰ বিশেষজ্ঞই বছৰটোৰ ভিতৰতে যমজ ভগ্নীহালক পৃথক কৰাৰ উপায় বিচাৰি পৰীক্ষা কৰি আহিছে। পূৰ্বে অনুমান কৰা হৈছিল যে এই জটিল পদ্ধতিৰ বাবে প্ৰায় 10 কোটি টকা খৰচ হ'ব, কিন্তু দুই যমজ ভগ্নীৰ বাবে এই অস্ত্ৰোপচাৰ বিপদজনক হোৱাৰ আশংকা কৰাৰ পিছত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত বাতিল কৰা হয়। বীণা আৰু বাণীৰ শিক্ষাৰ বাবে ষ্টেট হোমত এগৰাকী ঘৰুৱা শিক্ষকৰো নিয়োগ কৰা হৈছিল। অতি স্বাভিমানী দুই যমজ ভগ্নীয়ে কাৰো পুতৌ ল'ব নিবিচাৰে। সেইবাবেই অশেষ পৰিশ্ৰম আৰু শাৰীৰিক বাধাক নেওচি তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰে। বীণা আৰু বাণী এই মুহূৰ্তত আন বহুতৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। ধন্যবাদ।